তো আজি বনাম বইল চিকেন, তাকো খৰিচাৰ লগত। আপোনালোকে এবাৰ এইদৰে বনাই চাওক, নিশ্চয় ভালটো পাবই, সেইটো চিয়'ৰ, আৰু লগতে বহুত বেছি ইজিও হয়। তো আদা নহৰু পেষ্ট এটা বনাই লওক ধুনীয়াকৈ, তাৰপিছত পিঁয়াজ কাটি লওক এইদৰে, তাৰপিছত বিলাহী এটা কাটি লওক, আলুটোতো আমাক লাগেই, আপোনালোকে সকলোৱে জানে। পৰা আৰু কি বনাই থোৱা আদা নহৰু পেষ্টটো, পিঁয়াজ, জলকীয়া, নিমখ, হালধি, অলপ ঘৰত বনোৱা মছলা, কাশ্মীৰী মিৰ্চ, অকণমান তেল দি দিছোঁ, আৰু জালুকৰ গুড়ি অকণমান আৰু টেঙা অকণমান চেপি পেলাই ধুনীয়াকৈ মিক্স কৰি লওক। এতিয়া আৰু কি প্ৰেছাৰটো পাতি মেৰিনেট কৰি থোৱা মাংসখিনি প্ৰেছাৰত দি দিয়ক, আৰু অলপ লৰাই মেলি লৈ কাটি থোৱা আলু, বিলাহী আৰু অকণমান পানী দি পেলাই আমাৰ মেইন বস্তু খৰিচাখিনি দি দিয়ক। মানে খৰিচাখিনি এই বইল মাংসটোৰ সোৱাদ দুগুণ বঢ়াই দিব। এতিয়া আৰু 3-4টামান হুইচেল মৰাৰ পিছতে আমাৰ হৈ গ'ল মজা টেষ্টি বইল খৰিচা চিকেন ৰেডি। যদি আজিলৈকে এইদৰে খোৱা নাই তো এবাৰ এইদৰে বনাই খাই চাওক। মানে বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু এইদৰে চিকেনটো বইল কৰি খাই সঁচাকৈ বহুত টেষ্টি লাগিলে। গতিকে এবাৰ ট্ৰাই কৰি চাওক, বহুত সহজো আৰু টেষ্টিও।